বয়স তেওঁৰ মাত্ৰ 5 বছৰ যেতিয়া তেওঁক পিতৃয়ে এৰি গুচি যায়। দেউতাকৰ পিছত অতি কম বয়সতে তেওঁ নিজৰ পৰিয়ালটোৰ দায়িত্ব ল'বলৈ চেষ্টা কৰিছিল যদিও দেউতাকৰ মৃত্যুৰ কিছু সময় পাছতেই মাতৃও আবদ্ধ হয় দ্বিতীয় বিবাহত। নতুন পিতৃয়ে তেওঁক একেবাৰে ভাল পোৱা নাছিল আৰু সেইবাবে তেওঁ এৰিবলগীয়া হ'ল তেওঁৰ সেই মাতৃৰ ঘৰো। নিশ্চিতভাৱে সেই সময়ত তেওঁ বিদ্যালয়লৈ যোৱাৰ প্ৰশ্নই নাহে আৰু আৰম্ভ কৰে তেওঁৰ উপাৰ্জনৰ চেষ্টা অতি কম বয়সতে। তেওঁৰ বয়স মাত্ৰ 17 বছৰ আছিল তেতিয়া যেতিয়া তেওঁ আৰম্ভ কৰিছিল উপাৰ্জন কৰাৰ চেষ্টা। কিন্তু এই চেষ্টাৰ আৰম্ভণিতে মাত্ৰ 17 বছৰ বয়সতে তেওঁ হেৰুৱাবলগীয়া হয় 4বাৰকৈ নিজৰ কাম। মাত্ৰ 17 বছৰ বয়সতে তেওঁ 4ৰ পৰা 5টা কামত নিজকে নিয়োগ কৰিবলৈ চেষ্টা কৰে যদিও আটাইকেইটা কামৰ পৰাই তেওঁক উলিয়াই দিয়া হয়। 18 বছৰ বয়সতেই তেওঁ পৰিস্থিতিত পৰি বিবাহপাশত আবদ্ধ হ'ব লগা হয়। ইয়াৰ এবছৰ পাছত জন্ম হয় তেওঁৰ সন্তান। পৰিয়াল পোহপাল দিবৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰি ফায়াৰমেনৰ চাকৰিত নিজকে নিয়োগ কৰিছিল যদিও সেই কামটোৰ পৰাও তেওঁ বাহিৰ হ'ব লগা হয়। পুনৰবাৰ কাম হেৰুৱাবলগীয়া হোৱাত পত্নীয়ে নিজৰ সন্তানৰ সৈতে এৰি গুচি যায় তেওঁক। বয়স তেতিয়া তেওঁৰ মাত্ৰ 20 বছৰ, কিন্তু হাজাৰৰো অধিক বিফলতাই প্ৰত্যেকটো মুহূৰ্ততে যেন তেওঁৰেই পিছে পিছে আগবাঢ়িছিল। কিন্তু তথাপিও তেওঁ হাৰ মনা নাছিল। অশেষ কষ্ট আৰু বিভিন্ন উপায়েৰে তেওঁ পুনৰবাৰ চেষ্টা কৰিলে সেনাবাহিনীত যোগ দিবলৈ। প্ৰথমতেই কিছু সফল হৈছিল যদিও পাছলৈ তেওঁ এই কৰ্মত একেবাৰেই বিফল হৈ পৰে। ইয়াৰ পাছত ইঞ্চুৰেঞ্চ কোম্পানীত তেওঁ যোগদান কৰে, কিন্তু পুনৰ সাধাৰণভাৱেই এই কৰ্মটো সম্পূৰ্ণৰূপে বিফল হয় তেওঁ। টায়াৰ, ক্ৰেডিট কাৰ্ড আদিৰ বিক্ৰী কৰ্মতো তেওঁ নিয়োজিত হৈছিল যদিও সাধাৰণতকৈ বিশেষ একো ব্যতিক্ৰম নহ'ল তেওঁৰ জীৱনত। ইয়াৰ পাছত 1929 চনত আমেৰিকাৰ কেণ্টাকি ৰাজ্যৰ কাৰ্বিন চহৰৰ ৰুট নম্বৰ 25ত তেওঁ এটা গেছ ষ্টেচন আৰম্ভ কৰে। লগতে ইয়াৰ কাষতে এখন সৰু দোকানৰ দৰে সাজি তেওঁ তাত কিছু ফ্ৰাইড চিকেন বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। কাৰণ দিনৰ দিনটো সেই গেছৰ ষ্টেচনত বহি থকাটো তেওঁৰ বাবে সম্পূৰ্ণৰূপে আমনিদায়ক আছিল আৰু কোনো গ্ৰাহকৰো বিশেষ উপস্থিতি নাছিল। অৱশ্যে যি ফ্ৰাইড চিকেনৰ কথা কোৱা হৈছে এই কৰ্মত তেওঁ সৰুৰ পৰাই যথেষ্ট আগ্ৰহী আছিল, কাৰণ সৰুৰ পৰাই তেওঁ পৰিয়ালৰ দায়িত্ব ল'বলগীয়া হৈছিল আৰু ৰন্ধা বঢ়া কৰ্মত তেওঁ নিয়োজিত হ'বলগীয়া হৈছিল। আৰু সেই আগ্ৰহ আগবঢ়াই তেওঁ আমেৰিকাৰ কাৰ্টিন চহৰৰ 250 নম্বৰ ৰুটৰ কাষত তেওঁৰ গেছ ষ্টেচনৰ লগতে তেওঁৰ সেই সৰু চিকেন ফ্ৰাই কৰা দোকানখন লাহে লাহে ডাঙৰ হৈ যাবলৈ ধৰে। কাৰণ তেওঁৰ সেই সুস্বাদু ব্যঞ্জনে তেওঁৰ সেই সৰু দোকানখনক লাহে লাহে জনপ্ৰিয় কৰি তুলিছিল আৰু লাহেকৈ ভিৰ বাঢ়িবলৈ ধৰিছিল। তেওঁ সম্পূৰ্ণৰূপে আচৰিত হৈ পৰে তেতিয়া যেতিয়া তেওঁৰ ৰাজ্যৰ গভৰ্ণৰ সেইফালেৰে পাৰ হৈ যাওঁতে তেওঁৰ সেই খাদ্যৰ অতিকে বেছি গুণ গায় আৰু তেওঁক এক বিশেষ উপাধিও প্ৰদান কৰে। লাহেকৈ তেওঁ ভাবিবলৈ ধৰিলে যে তেওঁৰ বহু বছৰীয়া সংঘৰ্ষৰ সেয়া অন্তিম মুহূৰ্ত। কাৰণ জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে বাৰে বাৰে বিফল হোৱাৰ পাছত যেতিয়া তেওঁ সেই ফ্ৰাইড চিকেনৰ দোকানখন খুলিছিল, সেই দোকান লাহে লাহে জনপ্ৰিয় হৈ পৰিছিল আৰু তেওঁৰ গোটেই ৰাজ্যৰ অলিয়ে গলিয়ে বিয়পি পৰিছিল তেওঁৰ সেই দোকান আৰু ৰেষ্টুৰেণ্টৰ নাম। কিন্তু সমস্যা সেয়া যেন তেতিয়াও তেওঁৰ এই সন্ধানত। লাহেকৈ যেতিয়া তেওঁ সেই চিকেনৰ দোকান আৰু ডাঙৰ কৰাৰ কথা ভাবিছিল, সেই মুহূৰ্তত আহি পৰে তেওঁৰ জীৱনৰ তেওঁৰ আটাইতকৈ ডাঙৰ সফলতাক ধ্বংস কৰিব পৰা সমস্যাটো। এয়া আছিল যিহেতু তেওঁৰ সেই ৰেষ্টুৰেণ্টখন ৰাস্তাৰ একেবাৰে কাষতে নিৰ্মাণ কৰা হৈছিল। সেই ৰাস্তা বহলোৱাৰ সময় যেতিয়া আহি পৰে তেতিয়া চৰকাৰে ভাঙি পেলাই তেওঁৰ সেই বিশেষ ৰেষ্টুৰেণ্টখন। আৰু ইয়াৰ পাছত তেওঁৰ যেন লাহেকৈ ফুলি উঠিব ধৰা হাঁহিটো পুনৰ মৰহি যাবলৈ ধৰে। এতিয়া তেওঁ কি কৰিব? য'তেই যেন তেওঁ হাত দিলে তাতেই তেওঁ বিফল হ'ল। আত্মহত্যাৰ কথা ভাবিলেও কিন্তু সেয়া তেওঁৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নাছিল। আনহাতে নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ সেয়া তেওঁৰ 65তম বছৰ আহি পৰিছিল। তেওঁৰ লগৰ আটাইবোৰ মানুহে নিজৰ কৰ্মৰ পৰা ইতিমধ্যেই অৱসৰ লৈছিল, কিন্তু তেতিয়ালৈ তেওঁ তেওঁৰ জীৱনৰ কাম ভালকৈ আৰম্ভই কৰিব পৰা নাছিল। কিন্তু তথাপিও তেওঁ হাৰ নামানিলে। তেওঁৰ যি চিকেনৰ বিশেষ ৰেচিপি আছিল সেই ৰেচিপিলৈ তেওঁ ওলাবলৈ ধৰিলে আৰু ওলাই মিলিত হ'ল বিভিন্ন ৰেষ্টুৰেণ্টৰ মালিকৰ সৈতে।
সেই ৰেষ্টুৰেণ্টবোৰক তেওঁ বিক্ৰী কৰিব তেওঁৰ সেই বিশেষ চিকেনৰ ৰেচিপি। সময় পাৰ হৈ গ'ল, তেওঁৰ বয়স আৰু আগবাঢ়ি যাবলৈ ধৰিলে। এখন দুখনকৈ হাজাৰ ৰেষ্টুৰেণ্টৰ ওচৰত তেওঁ গৈ নিজৰ ৰেচিপিৰ কথা ব্যক্ত কৰাৰ পাছতো কোনো এখনেই আগ্ৰহ প্ৰকাশ নকৰিলে তেওঁৰ সেই বিশেষ ৰেচিপি কিনা। আৰু এদিন তেওঁ সম্পূৰ্ণৰূপে ভাগি পৰিল। কিন্তু সেই মুহূৰ্ততে আহি পৰিল তেওঁৰ জীৱনলৈ, তেওঁৰ জীৱনৰ সেই প্ৰথমখন ৰেষ্টুৰেণ্ট, যিখন ৰেষ্টুৰেণ্টে ক্ৰয় কৰিব বিচাৰিলে তেওঁৰ সেই বিশেষ ৰেচিপি। আৰু সেয়াই আছিল আৰম্ভণি। আৰু আজি এই ঘটনাৰ প্ৰায় 70 বছৰ পাছত তেওঁ নিজৰ ৰেচিপি বিক্ৰী কৰি আৰম্ভ কৰা তেওঁৰ সেই বিশেষ কোম্পানীটোৰ মূল্য হৈছে প্ৰায় $7 বিলিয়ন। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত এয়া হয়তো হ'ব প্ৰায় 6,000 কোটিতকৈও বহু বেছি। প্ৰিয় বন্ধু, জীৱনৰ কোনো কামতেই সফল নহৈ প্ৰায় 65 বছৰ বয়সতো হাৰ নামানি নিজৰ এই বিশেষ চিকেনৰ ৰেচিপি বিক্ৰী কৰিবলৈ যোৱা এই ব্যক্তিজনৰ নাম কি জানেনে? তেওঁ হ'ল কাৰ্নেল হৰলেণ্ড চেণ্ডৰ। আৰু তেওঁ 65 বছৰ বয়সত নিজৰ বিশেষ ৰেচিপিবোৰ ৰেষ্টুৰেণ্টক বিক্ৰী কৰি আৰম্ভ কৰা তেওঁৰ সেই কোম্পানীটোৰ নাম হ'ল কেণ্টাকি ফ্ৰাইড চিকেন, অৰ্থাৎ KFC, যাৰ নাম নুশুনা ব্যক্তি হয়তো আজিৰ এই পৃথিৱীত অতি কম। প্ৰিয় বন্ধু, জীৱনৰ 65 বছৰ বয়সলৈ যেন কোনো কামতেই সফল হ'ব নোৱাৰিলে তেওঁ। পৃথিৱীৰ যিকোনো বিফলতা যেন তেওঁৰ সন্মুখত তেনেই নগণ্য হৈ পৰিছিল। কিন্তু জীৱনৰ সেই মুহূৰ্ততো তেওঁ হাৰ নামানিলে আৰু প্ৰত্যেকটো বিফলতাৰ পাছত তেওঁ আৰু এবাৰ চেষ্টা কৰিলে। প্ৰিয় বন্ধু, এয়াই হয়তো পাৰ্থক্য যিকোনো এজন বিফল আৰু এজন অভূতপূৰ্ব সফল ব্যক্তিৰ মাজত। কাৰণ এজন বিফল ব্যক্তিয়ে সাধাৰণতে বিফলতাৰ পাছত আৰু কেতিয়াও চেষ্টা নকৰে, আৰু যি ব্যক্তিয়ে নিজৰ হাজাৰ বিফলতাৰ পাছতো পুনৰবাৰ চেষ্টা কৰে তেওঁৱেই হয়তো গঢ়ে অভূতপূৰ্ব সফলতা। KFCৰ সৃষ্টিকৰ্তা কাৰ্নেল হাৰলেণ্ড চেণ্ডৰৰ দৰে। এটি মুক্ত মনৰ সৈতে বাৰে বাৰে বিফল হোৱাৰ পাছতো হাৰ নমনা ক্ষণবোৰলৈ শুভকামনাৰে ধন্যবাদ।